নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পজিটিভ এমকে। বন্ধুসকল, পুনৰ আজি এটা মই নতুন ভিডিঅ' লৈছোঁ আপোনালোকৰ মাজলৈ। বন্ধুসকল, আজি মই আপোনালোকক এটা এক্সপেৰিমেণ্ট কৰি দেখাম। বন্ধুসকল, আপোনালোকে বিভিন্ন সময়ত দেখা পাই থাকে যে ইউটিউবতে হওক বা বিভিন্ন চেনেলত আপোনালোকে দেখা পায় যে LED বাল্ব এটা 220 ভোল্ট LED বাল্ব এটা মোবাইল এটা কেনেকৈনো বাৰু আলু এটাৰে চাৰ্জ হ'ব পাৰে। তো সেই টপিকৰ ওপৰত আজি মই এটা এক্সপেৰিমেণ্ট কৰি দেখাম আপোনালোকক এই কামটো কেনেকৈ হয়। আৰু অকল মই আলুৰে নহয়, আপোনালোকক মই আজি এইটো দেখিছে কল, এই কলটোৰে আপোনালোকক 220 ভোল্টৰ বাল্ব এটা জ্বলাই দেখাম। এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো কিমান দূৰ সত্য, কিমান দূৰ আপোনালোকে দেখিব, কিমান দূৰ সত্য হয়, কিমান দূৰ সত্য নহয়। সো আপোনালোকে মোক কমেণ্ট কৰি জনাব পিছত। আৰু বন্ধুসকল, আপোনালোকৰ এটা ৰিকুৱেষ্ট থাকিব, যদি বন্ধুসকল আপুনি মোৰ চেনেলত প্ৰথমবাৰ আহিছে, প্ৰথমবাৰ ভিডিঅ' চাইছে, প্লিজ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব। তো তেনে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো বন্ধুসকল, ইয়াতে দেখিছে আপোনালোকে, এইটো মই হোল্ডাৰ লৈছোঁ। এতিয়া মই এইটো কানেক্ট কৰি লৈছোঁ। ইয়াতে চাওক, এতিয়া মই হোল্ডাৰ লৈছোঁ। তাৰপিছত এইখন হৈছে মোৰ পাৱাৰ ছাপ্লাই বৰ্ড। ইয়াৰ পিছত মই এটা 2 পিন চকেট লৈছোঁ। 2 পিন চকেট প্ৰথমতে মই ইয়াতে চকেটটো কানেক্ট কৰি ল'ম। তো বন্ধুসকল, ইয়াতে মই এইটো দেখিছে, ইয়াতে মই এইটো লগাই ল'লোঁ 2 পিন চকেটটো। তাৰপিছত মই ইয়াতে এনেকৈ লগাই দিম, একেবাৰে চিম্পল হয়। সো বন্ধুসকল, ইয়াৰ পিছতে মই ইয়াতে আপোনালোকক লাইটটো বৰ্ডত দেখাই দিম, লগাই কিনে দেখাই দিছোঁ। ইয়াতে চাব, ইয়াতে দেখিছে পাৱাৰটো জ্বলি আছে 220 ভোল্টত। সো বন্ধুসকল, ইয়াৰ পিছতে মই আপোনালোকক দেখাম, এইটো মই আলু লৈছোঁ, এই আলুটোৰ লগত আপোনাক এই বাল্বটো কানেকশ্যন কৰি দেখাম। তাৰপিছত চাব আপোনালোকে এই লাইটটো জ্বলিবনে নজ্বলে। সো বন্ধুসকল, মই দেখাই আছোঁ আপোনালোকক। প্ৰথমতে মই লাইটটো খুলি লৈছোঁ ইয়াৰ পৰা। বন্ধুসকল, ইয়াতে চাব, এতিয়া মই এনেকুৱাকৈ এই চকেটটো সোমাই দিছোঁ, 2 পিন চকেটটো ইয়াতে সোমাই দিছোঁ এনেকুৱাকৈ। এতিয়া মই হোল্ডাৰটোত এই বাল্বটো এতিয়া লগাই দিম। এতিয়া চাব লাইটটো জ্বলি উঠিব নুঠে। ইয়াত দেখিছে আপোনালোকে বাল্বটো কি ধুনীয়াকৈ জ্বলি উঠিছে। তো বন্ধুসকল, ইয়াৰ পিছতে মই আপোনালোকক কল এটাৰ লগত কানেকশ্যন কৰি কেনে দেখাম এই বাল্বটো তাত জ্বলে নে নজ্বলে আপোনালোকে চাব। তো বন্ধুসকল, প্ৰথমতে মই এইটো আলুটো ইয়াৰ পৰা ওলাই লৈছোঁ আৰু লগতে মই এই বাল্বটো ইয়াৰ পৰা ওলাই লৈছোঁ, খুলি দিলোঁ মই। ইয়াৰ পিছত দেখিছে এইটো এটা কল, এই কলটোৰ লগত মই আপোনালোকক এই বাল্বটো এতিয়া জ্বলাই দেখাম, কেনেকৈ জ্বলাই আপোনালোকে চাব। এইটো 220 ভোল্টৰ বাল্ব এটা। তো বন্ধুসকল চাব, ইয়াতে মই কলটোত ইয়াৰ 2 পিন চকেটটো লগাই দিলোঁ। ইয়াৰ পিছতে মই ইয়াৰ হোল্ডাৰত এই বাল্বটো লগাই দিম। এতিয়া চাব, এয়া দেখিছে ধুনীয়াকৈ জ্বলি উঠিছে। তো বন্ধুসকল, আপোনালোকে হয়তো ভাবিছে এই বাল্বটো কেনেকৈ জ্বলি আছে। তো বন্ধুসকল, ইয়াৰ পিছত থকা চায়েন্সটো মই আপোনালোকক দেখাই আছোঁ। তো বন্ধুসকল, এতিয়া মই ইয়াতো খুলি ল'ম, ইয়াৰ পৰা খুলি দিলোঁ। দেখিছে লাইটটো অফ হৈ গৈছে। তো বন্ধুসকল, মই আপোনালোকক দেখাইছোঁ আচলতে এই কানেকশ্যনটো কেনেকুৱাকৈ হয়। এয়া চাব আপোনালোকে, আচলতে এই লাইটটো যিটো লাইট আপোনালোকে ভিডিঅ'সমূহত দেখা পায়, এই লাইটটো একচুৱেলি এটা হৈছে আপোনালোকৰ ৰিচাৰ্জেবল লাইট। ইয়াৰ ভিতৰত কি থাকে আমি প্ৰথমতে চাই ল'ম। এই লাইটটোৰ ভিতৰত দেখিছে বন্ধুসকল, এই লাইটটোৰ ভিতৰত কি হৈছে, এটা বেটাৰী দেখা পাইছে। অলৰেডি ইয়াৰ ভিতৰত এটা বেটাৰী কানেক্ট হৈ থাকে। এয়া মই ওলাই দেখাই দিছোঁ আপোনালোকক। এইটো দেখিছে, এটা 3.7 ভোল্টৰ এটা বেটাৰী অলৰেডি কানেক্টিং হৈ থাকে। এইটো মোৰ বেয়া হৈছিলে, সেইবাবে মই এইটো টেপ মাৰিব লগা হৈছে। এই বেটাৰীটো নতুনকৈ লগাইছোঁ। আপোনালোকৰ যদি এনেকুৱা ৰিচাৰ্জেবল যদি আপোনালোকৰ লাইট বেয়া হৈছে, তেন্তে মোক কমেণ্ট কৰিব, মই আপোনালোকক কেনেকৈ ৰিপেয়াৰিং কৰিব লাগে তাৰ ওপৰত ভিডিঅ' বনাই দেখাম। তো বন্ধুসকল, দেখিছে ইয়াতে এই বেটাৰীটোৰ কাৰণে আপোনাৰ এই বাল্বটো এইটো জ্বলি উঠিছে। তো বন্ধুসকল, এতিয়া মই আপোনালোকক ইয়াতে হোল্ডাৰটোত ইয়াতে চাব আপোনালোকে, এই হোল্ডাৰটোত মই লগাই দিলোঁ। হোল্ডাৰটোত লগোৱাৰ পিছত ইয়াতে মই যেতিয়া মোৰ আঙুলিটো টাচ কৰিম, তেতিয়া এই বাল্বটো জ্বলিব। এয়া চাব, এয়া দেখিছে বাল্বটো জ্বলিছে। তো
বন্ধুসকল এই সাৰ্কিটখন এনেকুৱাকৈ কানেকশ্যন কৰা হৈছে যেতিয়া আমি এই পিন দুটা লগাই দিওঁ মানে এই হোল্ডাৰটো যেতিয়া এই পিন দুটা আমি হাতেৰে চুই দিম দুটা যেতিয়া লগাই দিম তেতিয়া এই বাল্বটো জ্বলি উঠে সো বন্ধুসকল সেইভাবে মোৰ ইয়াতে কলটোৰ ভিতৰত যেহেতু আমাৰ ইয়াতে এইটো এটা কণ্ডাক্টৰ হয় ইয়াৰ মাজতে বিদ্যুৎ চালিত হ'ব পাৰে সো সেইভাবে এই বাল্বটো জ্বলি উঠে ঠিক তেনেকৈ এই আলুটোৰ মাজতো বিদ্যুৎ চালিত হ'ব পাৰে সেইভাবে এই বাল্বটো জ্বলি উঠে ইয়াত কোনো নিজাকৈ এই আলুটোই এটা 220 ভোল্টৰ বাল্ব জ্বলাব নোৱাৰে বন্ধুসকল আপোনালোকক মই এটা বেলেগ এটা বাল্ব এটা দেখাই দিছো এইবাৰ ইয়াতে চাব এই বাল্বটো জ্বলাব পাৰে নে নোৱাৰে মই আলুটোত লগাই দিলো এটা চাওক এইটো এটা বাল্ব এটা এটা চাওক এই হেভেলছৰ 7 ওয়াটৰ এটা বাল্ব বন্ধুসকল এইটো এটা ৰিচাৰ্জেবল নহয় ইয়াৰ ভিতৰত কোনো ধৰণৰ বেটাৰী নাই শুধু এইটো জ্বলাব পাৰে নে নোৱাৰে এইটো চাব তো মই দেখাই দিছো আপোনালোকক এয়া দেখিছে 220 ভোল্টৰ বাল্ব এইটো কোনো একো জ্বলাব পৰা নাই অলপ জ্বলি উঠা নাই এইটো ভাল বাল্ব আপোনালোকক মই দেখাই দিছো আপোনালোকে কমেন্ট কৰিব পাৰে যে এইটো বেয়া আপোনালোকক মই দেখাই দিছো এইখন পাৱাৰ সাপ্লাই বৰ্ডত দেখাই দিছো মই আপোনালোকক এটা চাব 220 ভোল্টত এয়া দেখিছে 220 ভোল্টত বাল্বটো জ্বলি উঠিছে তো বন্ধুসকল আপোনালোকক হয়তো বুজি পালে ইয়াৰ ভিতৰৰ কাহিনীটো কেনেকুৱা কাহিনী কেনেকুৱাকৈ আপোনালোকক এনেকুৱা ধৰণৰ ফেক ভিডিঅ' কিছুমান বনোৱা হয় বন্ধুসকল কেতিয়াও পাৱাৰ বনাব নোৱাৰি শক্তি কেতিয়াও উৎপন্ন কৰিব নোৱাৰি শক্তি কনভাৰ্সন কৰিব পাৰে এটা শক্তিৰ পৰা আন এটা শক্তিলৈ পৰিৱৰ্তন কৰিব পাৰি বন্ধুসকল আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই যথেষ্টখিনি উপকৃত হৈছে লগতে আপোনালোকে হয়তো বহুত দিনৰ মনত থকা প্ৰশ্ন এনেকুৱা ভিডিঅ' মনত থকা প্ৰশ্নবিলাক আপোনালোকে হয়তো এনসাৰবিলাক পাইছে তো বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ এইটো লাইক কৰি দিব আৰু লগতে যদি আপুনি মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ আগলৈকে পাবলৈ তো বন্ধুসকল আজিলৈ ইমানে থ্যাংক ইউ